ছাৰ নমস্কাৰ। ছাৰ 2012 চনৰ বানপানী পইচা সকলোৱে পালে, কিন্তু মই নাপালোঁ যে ছাৰ। জীৱনত এটা কথা সদায় মনত ৰাখিবা, চকু পানী মুচি দিয়া মানুহ বহুত পাবা, কিন্তু শেঙুন মুচি দিয়া মানুহ কোনো নাপাবা। সেই গতিকে ৰুমাল এখন লগত ৰাখিবা। ছাৰ বিয়া পতাৰ পাছত আৰু মোবাইল লোৱাৰ পাছত এটা কথাই বৰ আমনি কৰে, চালা অলপ দিন ৰৈ যোৱা হ'লে ভাল মডেলটো পালোঁ হয়। তুমি ঠিক কথাই কৈছা। ফেচবুক আৰু হোৱাটছআপ ব্যৱহাৰ কৰাসকলে 1 নম্বৰ বৰলা। ছাৰ মোৰ বানপানীৰ চেকখন আহিবনে? আহিব। ছাৰ যোৱাবাৰ কেলে নাহিলে মোৰ নামটো? তোমাৰ ঘৰৰ পিছফাললৈকে হৈছিলে। মোৰ ঘৰৰ পিছফাললৈকে পানী হৈছিলে, সেইকাৰণে মই নাপালোঁ। ঠিক আছে, এইবাৰ যদি মোৰ পাকঘৰলৈকে পানী আহে, পুৰা 10টা মেচিন লগাই মই গোটেই ঘৰ ডুবাই দিম, তেতিয়াতো পাম না ছাৰ? তোমাৰ কিন্তু ঘৰ ডুবিব লাগিব। নিশ্চয় ডুবিব ছাৰ। ঠিক আছে, তেতিয়া পাবা। ছাৰ আপুনি আমাৰ সমষ্টিৰ পঞ্চায়ত মেম্বাৰ, আপুনি আমাক দয়া কৰিব। তুমি মোৰ নামত এটা ভোট দিবা। ছাৰ আমি বেলেগক ভোট দিলেও নামটো আপোনাৰে কওঁ না ছাৰ। কি কৈছা তুমি? ছাৰ ইলেকশ্যনৰ কথা। ছাৰ মোৰ চেকখন পামনে? পাবা। ঠিক আছে। ঐ ক'ৰ পৰা আহিলি? বৰক দৰ্জিৰ বাপেক বনাবলৈ দিছিলোঁ পেণ্ট, বনাই দিলে নহয় আণ্ডাৰ পেণ্ট। কি কোৱা ৰাজু ভাই, এই ফটো মৰা সকলো কম নহয়। ফটো মৰা বাহানত ধুনীয়া ধুনীয়া ছোৱালী দেখিলে চকু টিপ মাৰে, বুজিছা? এই মেজিক ড্ৰাইভাৰবিলাক কম নহয়, মানুহ পাণ জবা দি জাপি জাপি আনে। সেই মানুহক দেখিলে যে কি বেৰেক মাৰে ভগৱান। ক'ত যোৱা, ডিউটি নেকি? ঠিক আছে যোৱা। যা, তই আৰু কাম কৰিব নালাগে। ছাৰ কামৰ পৰা ওলাই নিদিব? এসপ্তাহৰ কাৰণেহে উলিয়াই দিছোঁ। ছাৰ এসপ্তাহ নহয়, 10 দিনত কৰি দিয়ক। ছাৰ নতুনকৈ বিয়া পাতিছোঁ নহয়, হনিমুন যাম। এইটো বয়সত বিয়া পাতিছা? ধুবুৰী বা শদিয়ালৈকে ছোৱালী চালোঁ, 40টা বছৰ পাৰ হৈ গ'ল। এতিয়া ক'ৰপৰা পাতিছা? ছাৰ বাংলাদেশৰ পৰা। ছাৰ ছুটি লাগিছিলে। ৰাজু আহক। ছাৰ আৰু ৰাজু নাহে। কিয় নাহে? ছাৰ তাৰ নাম NRCত অহা নাই। মোৰ পইচা কি হ'ব? মই 5 লাখ টকা দিছিলোঁ, সি মাতি আছে বুলি কৈছিলে ইয়াত। ঠিক আছে, তেতিয়াহ'লে আপুনি বাংলাদেশ যাওক ছাৰ। কি? আৰে ছাৰ, তাৰ মাটি বাংলাদেশতে আছে।